মই ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টিত যাম। ঘৰত কেতিয়া আহিবি? 2-3টামান বাজবা। এনেকুৱা অৱস্থাত বাহিৰত নাযাওঁতো ভাল নেকি? সেইদিনা বেজি চালান লৈ উঠছে আঠগো আহিলি দুইটা একেলগে যাবি দে, সিও কামৰ পৰা আহক। কিয় কি হৈছে ইমান হাল্লা কৰি আছা কিয়? মই গিলা একো বুজি পোৱা নাই। এখন ঘৰ নে জেলখানা? কৈছে যে মোৰ পাৰ্মিশ্যন নোলোৱাকে ক'তো যাব নোৱাৰা বুলি। ফোনটো মাক দিয়াচোন। হেল্ল' ঠগপ্পা। মা তুমি এইবোৰ কি আৰম্ভ কৰিছা? নাই মই সেইগিলা একো কোৱা নাই। মই কৈছো ঠগপ্পা আহিলে কামৰ পৰা দুইটাই একেলগে যাবি দে, সেনেকুৱা অৱস্থাত যাবা নালাগে একালে, সেইখিনিয়ে কৈছো মই। মই আৰু একো কোৱা নাই। মা এইগিলা তোমাৰ আগৰ নিয়ম বাদ দিয়াচোন। ইটো হৈছে আধুনিক যুগ। কোন ক'ত যাব ক'ত নাযাব সেইটো ডিচিশ্যন তুমি কৰিব নালাগে নহয়। মোৰ লিগৰাটোক তই মিছা বদনাম কিয় দিছা? মই কিবা কোৱা বুলি পেলাই এনে। মা মই আগতে কৈছিলো এতিয়াও কওঁ, এখন ঘৰত মোৰ একেলগে থাকবা কোনো ইচ্ছা নাই। মই আপোনাৰ ল'ৰাৰ লগত অকলে থাকিব বিচাৰো, আপোনালোকৰ লগত থাকিব নোৱাৰো। ঘুমাব পাৰিম নে? দৰ্জা খোলাই আছে, ঘুমাইয়া। বহুত মেকআপ কৰি আছ, ক'ৰবাত যাবি নেকি? সভ্য নাই, কাৰোবাৰ ঘৰত সোমোৱাৰ আগতে পাৰ্মিশ্যন ল'ব লাগে। বৌয়ে এনেকুৱা কিয় কৈছা? বৌয়ে দেখোন আহিব দিছিলে। কি হৈছে ইমান হাল্লা কৰি আছা কিয়া? এখন ঘৰৰ মান সন্মান বোলা বস্তুটো আছে নে নাই? মই ঘৰৰ ভিতৰত কাপোৰ সলাই থাকোঁতে ই আহি পাইছে, একো পাৰ্মিশ্যন লোৱা নাই। এ কি অভদ্ৰামি? কাৰোবাৰ ৰুমত সোমোৱাৰ আগত পাৰ্মিশ্যন ল'ব লাগে? ইমান অভদ্ৰামি হৈ গৈছা নেকি তই? এক চৰ মাৰি মিতি এয়া কি কৰিলা তুমি? সৰু ল'ৰাটো কিয় মাৰিছা চৰকাৰী? মই এখন ঘৰত নাথাকো। মই এখন ঘৰত থাকিব নোৱাৰো, মই আজি ওলাই যাম এখন ঘৰৰ পৰা। এনেকুৱা অভদ্ৰামী ল'ৰাৰ লগত ইমান অসন্মানী ল'ৰাৰ লগত মই থাকিব নোৱাৰো। আজি সিংকে সোমাই আহিব, কালি আকৌ বেলেগৰ লগত আকৌ সিংকে যাব, সেয়ে হৈ থাকবো নেকি এখন ঘৰত? মই নাথাকো, এখন ঘৰৰ পৰা ওলাই যাম। ইমান মাথাটো বিহে আছে আৰু ক'ত বা গেল? মাথাটো ইমান ঘূৰি আছে, ৰ'ব পৰা নাই। গাড়ীটো কি হ'লা? মাথাই ঘূৰাল না প্ৰেছাৰে উঠিল? কিনো হৈছিল মাই? মা মোৰ মাথাটো বহুত ঘূৰি আহিছে। হেল্ল' দাদা। আমাৰ বোৱাৰীটো কিবা হ'ল, মাথা ঘূৰাই পৰছি, পথখানতে আহি যাওকচোন। আৰু হেৰি হৈছে কি বোলে হাতখানো মুচকা খাইছে নেকি, বেকা হৈ আছে। পথখানতে আহা। দাদা পথখানতে আহিবি পিছে। এইটোৱে বেচে। এখানাতে। খুৰী অলপ পইচাটো বহুত হৈ গৈছে, হাত খান পৰি পেলাই এতিয়া 3টামান বেজি দিব লাগব।
দেৰি কৰিব নোৱাৰা না অলপ এটা বোলে হেৰি আছে এ নাই অলপ আঠটানি কাম না অলপ বঢ়িয়াকে বান্ধি দিছো এতিয়া কষ্টটো নাপাওঁৱে এটা গাৰু চাৰু হ'লে ভাল হ'লে পাছত মই গাড়ীটো দিম বাৰু এতিয়া দাদাই বাৰু বেগটোকে দি এতিয়া আমি যাবা মোৰ যাবা টাইম হৈ গৈছে পইচাটো গুগল পে' কৰি দিওঁ নেকি আকৌ খুলি কিবা অলপ ঔষধ চৌষধ লগা হ'লে ফোন কৰিব ফোন মাৰিম দাদা আকৌ আহিবি আহিলে কাটিবা কেতিয়া মানে কিন্তু যদি বেছি বিহু হয় ৰাতি তেতিয়া দাদা আকৌ আহি যাব লাগিব আহিম দে নাপাবি পিছে দাদা যা আপোনালোকৰ লগত মই বহুত কাম কৰিছো মোক মাফ কৰি দিবি